নমস্কাৰ, মই কবিত্ৰ শইকীয়া। মই ডিজি ব্যৱসায় কৰোঁ। এইটো ডিজি মই আমাৰ অসমীয়া বোলছবিৰ পৰিচিত অভিনেতা আমাৰ অৰুণ হাজৰিকা ককাইদেউক আজি ডিজি এটা দৰকাৰ হৈছিলে। মোক বহুত দিনৰ আগৰ পৰা কণ্টেক্ট কৰিছিলে। আজি সেইটো ক্ষেত্ৰত ডিজিটো আনি দিলোঁ। এতিয়া দাদাই কেনেকুৱা পালে? ভাল। তোমাৰ এটা কথা যে তুমি সময়মতে বস্তুটো দিছা, হয়, আৰু বস্তুটো যি ধৰণে কৈছিলা ছবিখনত, তাৰপিছতে আমাৰ ল'ৰাই গৈ চায়ো আহিলেগৈ। কিন্তু অনা জেগাৰ পৰা গৈ ধৰক কথামতে বা সময়মতে বস্তুটো দিয়াৰ কাৰণে ভালো লাগিছে, আৰু আমাৰো সুবিধা এটা হৈছে। আমি অকণমান কিনাৰ মূল্যতকৈ মানে যিটো অৰিজিনেল দামতকৈ আমি কিছু ৰেহাই মূল্যত আমি পাইছোঁ। গতিকে সেইটো কাৰণে ভালো লাগে। হয়, আজিৰ তাৰিখত ধৰক মই এজন অসমীয়া হিচাপে আপোনালোকে মোক ছাপোৰ্টো কৰিলে। মোৰ পৰা ডিজিটো ল'লে ধৰক অনেকে আপোনাক কণ্টেক্ট কৰিছিলে ধৰক, তথাপিও মোৰ পৰা লোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। কৰি মানে সেই আচলতে মোৰ ভাইটি তৰুণে মোক ক'লে কথাটো যে এনেকৈ এটা হেৰি কৰিছোঁ, এইটো কি কয়? মই বোলো তেতিয়াহ'লে চাই লওঁ যদি চবফালে হেৰি, কাৰণ সুবিধা বা জেনুইন হয় বস্তুটো, জেনুইন হ'ব লাগিব নহয়, কাৰণ লেনদেনৰ কথা, টকা পইচাৰ কথা। যদি জেনুইন হয় তেতিয়া তই কথা পাতিব পাৰ। তেতিয়া গোটেইখিনি কথা পাতি মেলি দি ধৰা হেৰি কৰি দিলে। পাতি মেলি দিয়াৰ কাৰণে এতিয়া আমাৰো এটা সুবিধা হ'ল। তুমি তেনেকৈ আনি পেলাই ইয়াতে আমাক ডেলিভাৰীটো দি দিছা। মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি এইটো ডিজি লোৱাৰ কাৰণে মই আৰু এজন কাষ্টমাৰ পালোঁ। আজি এজন কাষ্টমাৰে আজি এডভান্স কৰিলে। ভাল লাগিছে। তুমি অসমীয়া ল'ৰা এটা হৈ তুমি এনেকৈ সুন্দৰকৈ কাম কৰি আছা, সেইটো কাৰণে আমাৰ ফালৰ পৰাও হেৰি কৰিছে। আৰু অনাগত দিনতো মই ভাবোঁ যে তুমি এনেকৈ কামবিলাক কৰি যোৱা, আৰু আমাক যেনেকৈ ধৰা সময়মতে ডেলিভাৰী দিছা, এটা ভাল কোৱালিটিৰ ভাল হেৰি এটা কথামতে যেনেকৈ দি দিছা, সেইটো অনাগত দিনতো তোমাৰ অব্যাহত থাকক, সেইটো আশা কৰোঁ। ধন্যবাদ। আপোনাৰ সুস্বাস্থ্য কামনা কৰোঁ। তোমালোকৰ আৰু অসমীয়া বোলছবিত আকৌ নতুন ধুনীয়া ছবি আমি সোনকালে পাওঁ। মই একদম বহুত মানে আপোনাক ধন্যবাদ দিছোঁ দেই। হয়, এইটো ভাল কাম কৰিলে। আমাৰ সুবিধা হ'ব। আমাৰ এই নতুন দিনটোৰ কাৰণে। আৰু মই এইখনতে এটা কথা কওঁ, এতিয়া ছবি গৃহ এভাগ বনাই আছে, খুব সোনকালেই ৰাইজলৈ মুকলি কৰি দিব। হয়তো অন্ততঃ 6 মাহমানৰ ভিতৰত ছবি গৃহভাগ আশা কৰিছোঁ আৰু হৈ যাব। আৰু সকলো আহিব। ইয়াত বহুত আটক ধুনীয়া আৰু বহুত মানে অকণ হাই কোৱালিটিৰ ছবি গৃহ হ'ব এইজন। গতিকে সকলোৱে আহিব, ভাল লাগিব। ধন্যবাদ। আপোনালোকে দেখিছে কেনেদৰে মই ডিজিটো ডেলিভাৰ দিছোঁ, আৰু এনেদৰে মই ডেলিভাৰ দিলোঁ 320 KBৰ ডিজিটো। আৰু আপোনালোকক যদি এনেদৰে যিমান KBৰ লাগে ডিজি, মই ডেলিভাৰ দিবলৈ সাজু হৈ আছোঁ। আপোনালোকে ফোন কৰিব, মই তলৰ স্ক্ৰীণত দিয়া নম্বৰটোত আপোনালোকে কল কৰিলে মোক পাব। ধন্যবাদ।